নমস্কাৰ বন্ধু বান্ধৱীসকল অসমীয়া বুৱাৰী ৰীমাৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা মই ভজা চাউল জলপান দৈ গাখীৰ খাইছোঁ গুড় দি। আকৌ ঢালি দিম ঢালিখিনি দিব পাৰে। ৰিতনে ককাকৰ লগতে স্কুটিত উঠি ফিল্ডতে এনেই ঘূৰি ফুৰিছে। আজি দুপৰীয়া ভাতৰ লগত আছিলে তিতাকেৰেলা আলু বুট ঢেকীয়া গৰৈ মাছৰ পিটিকা চালাড আৰু দালি। তললৈ চাই চাই গৈ আছে। তামোল কি তামোল আনিছিলা যে দিয়া ওলাই আহিছোঁ মানে ফাৰ্মাচী আহিছোঁ। ফাৰ্মাচীত ইয়াৰ মেনি পক পেন এনেকৈ বনিছন আৰু এনেকৈ অলপ কিবা কিবি কিনিবলৈ আছে। চাওকচোন আমাৰ পৰিৱেশটো কি ধুনীয়া সেউজীয়া সেউজীয়া। কিমান ভাল লাগে নহয় সেউজীয়া দেখিবলৈ, বহুত ভাল লাগে। এইটো সেউজীয়া ধাননি ফাৰ্মাচী গৈছিলোঁ যে এতিয়া আহিলোঁ। আহি পেলাই এতিয়া সন্ধিয়া চাহ বনাব লৈছোঁ। চাহ বনাম আজি এইটোৱে বেচন, তাত দিছোঁ পিঁয়াজ জলকীয়া নৰসিংহ নিমখ। এতিয়া এয়া দি মই এতিয়া বেচন বনাম আৰু চাহৰ লগত খাম। এতিয়া এই পকৰীৰে দিম। এতিয়া চাহ আৰু পকৰী খাই লওঁ। আৰু আমাৰ এতিয়া মায়ে বনাই আছে আমৰ আচাৰ। ঠিক আছে তেনে মই আপোনালোকক আমৰ আচাৰটো বাৰু কেনেকৈ বনাইছে মই ৰেচিপিটো দেখাম আপোনালোকক। এতিয়া চাহটো খাই লওঁ। মই আচাৰত কি কি দিছ কৈ দে। এইখিলা প্ৰথমে তেলখিনি গৰম কৰিলোঁ, তাৰপিছত দিলোঁ নিমখ। অকণমান তেলখিনি ঠাণ্ডা হোৱাৰ পিছত নিমখ দিলোঁ, তাৰপিছত দিলোঁ জিৰা, তাৰপিছত দিলোঁ হালধি অকণ, তাৰপিছত দিলোঁ আমখিনি মানে ভালকৈ শুকোৱা নাছিলে, কেঁচা হৈ আছিল, সেইকাৰণে মানে গৰম তেলতে দি অকণমান ভাজি দিছোঁ। তাৰপিছত কিমান দিন থাকিব লাগিব আকৌ? অকণমান লৰাই আছোঁ ঠাণ্ডা হ'ব, বটলত ভৰাই থ'ম। মায়ে বনোৱা আচাৰ হৈ আছে আৰু খাম আৰু আমি ন টেষ্টিকৈ ন। জানা তুমি খাবানে? তুমি আচাৰ খাবানে? আইতাই বনোৱা আচাৰ খাবা? এয়া আমৰ আচাৰ ৰেডি। এয়া কেক। এবাৰ মই কেক বনাইছিলোঁ, কেক একদম বেয়া হৈছিলে। আজি কি হয়, আগতে বনাইছে মায়ে, ভাল হৈছে। আজি কি হয় ভাল হ'ব আজি।
এয়া আমাৰ কেক ৰেডি হৈ গৈছে। এয়া দালি উতলি আছে আৰু এয়া গৰৈ মাছ শেকত দিয়া। নিমখ হালধি খালি আমাৰ বাহিৰৰ চৌকাত শেকত দিছে। এতিয়া ইয়াতে খাম আৰু বনাইছে ঢেকীয়া আলু চব্জি। ভাত পানী খালোঁ, খাই বৈ লৈ বাচন বৰ্তন ধুই কৰি এতিয়া আহিছোঁ আৰু তেনেহ'লে আজিলৈ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। বাই বাই, গুড নাইট।